Sige boleh boleh. Oh, Monty. Racket kono kan tumi mahan ki. Hey. Hey, hey Monty. Ipa sang. Hey. তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবিয়ে আছিলোঁ কিন্তু ক'বহে পৰা নাই কোৱা আকৌ একচুৱেলি মোৰ এজন বয়ফ্ৰেণ্ড আছিলে সেইটো নৰ্মেল কথা চবৰে এক্স থাকিব পাৰে প্ৰেম কি এবাৰেই হয় নি ৱাহ পাঁচ লাইন তাৰপিছত নহয় তাৰ প্ৰতি থকা ভাল পোৱা মোৰ এতিয়াও কমি যোৱা নাই তেনেহ'লে মই কি কৰি আছোঁ ইয়াত সেইদিনা মেছেজ কৰি কৈছিলা লগ কৰিম বুলি সেইকাৰণে আহিছোঁ তোমাৰ ওচৰত আচলতে কি জানানে তাক মই ক্লাছ 5 মানতে ভাল পাইছিলোঁ কি তেতিয়া আমি বাচ্চা আছিলোঁ তই বাদেই দে নেকি বুজিছ কিয় ক'লি নহয় তই তাইৰ কথাবোৰ চা এই হোলী দিনাখন কোনে লগ কৰিব মাতিবে তই বাকীখিনি শুন ই প্ৰেম কি বয়েক চাই হয় নেকি মই গম পাই গৈছোঁ কি চাই হয় শুনা কি ভাবি আছা মিষ্টাৰ ইণ্ডিয়া হ'লে এবাৰ ফুটিয়ে দিলোঁ হয় তাৰ লগত বিয়া হোৱা হ'লেতো এতিয়া ডিভৰ্চ দিবই পাৰিলোঁ হয় সি বয়ফ্ৰেণ্ড কাৰণেহে ফচি আছোঁ আৰু এটা কথা কি মোৰ এক্সটো মুছলিম হয় তই চালা সদায় এনেকুৱা ছোৱালীবোৰকে কেলে পাওঁগে বে তই বৰ লাহে হবিগে নেকি ঠিক নাই নহয় আজিকালি ছোৱালীহে যেতিয়া এক্স বুলি ক'লে শ্বিলঙৰ কেছটো আৰু নীলাদাম দিলে মনত পৰি গ'ল এনেকে হ'লে গোটেই লাইফটোৱে ভাৰ্জিন থাকি যাবি সাগৰ তাৰপৰা আহিব আছে সময় অলপ মূল্য বুজিবি হ'ব দে বা আমি আকৌ এফালে যাবলগীয়া আছে বে প্ৰথমতে গৰু ওচৰত আহিব লাগিব এইবোৰ হলি চলি নেখেলা মানুহৰ ওচৰত নাযাওঁ মই মোৰ পাৰ্চেল এটা তাৰ ওচৰত আছে ব'ল না হ'ব দে জল্দি Oh, Monty. Racket kono kan tumi mahan ki. Hey. Hey, Monty. Ipa sang. ইকেলা দিন নিজেও মৰিব আৰু মোকো মাৰিব মানে কলা বে একো এটা নকলে পাই হেই 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 বা শেখৰা ভালে আছে ফচিব বুলি ভাবিছিলোঁ কিন্তু ইমানো জল্দি ফচিব বুলি ভবা নাছিলোঁ বাই মই যাওঁ এতিয়া বাট মানুহটো দেখা সাক্ষাতেই নাই যে আছোতো মানে মই আপোনাৰ দুমাহৰ ভাড়াটো দিম বুলিয়ে ওলাইছিলোঁ হা চাকৰি এটা যোগাৰ কৰিলোঁ নহয় আচ্ছা হয় নেকি মইতো ভাবিছোঁ আপোনাৰ এবছৰমানৰ ভাড়াটো একদম ক্লিয়াৰ কৰি দিম কাৰণ এই ঘৰটো মোক বহুত লাগে কিন্তু তহঁতে ৰাহুকেতো দুটা যিদিনাপা মোৰ ভাড়া ঘৰত সোমালি মোৰ দেখোন আকাৰহে হৈ আছে কথা পাতি কথাটো বুজাই নাই আমি হ'লো আপোনাৰ লং টাৰ্ম ইনভেষ্টমেণ্ট বছ নেক্সট উইকত মোৰ ভাড়া কমপ্লিট কৰি দিবি হ'ব দিয়ক আচ্ছা শুন এই ফটোবোৰ এতিয়া বন্ধ কৰ কাৰণ এইটো মোৰ ভাড়া ঘৰ হয় আৰু এই অঞ্চলটোত মোৰ এটা নাম আছে এক ছেকেণ্ড ৰ
এইটো ল নালাগে দিয়ক এই হলি বুলি দিছোঁ ল আৰু শুন চাকৰি এটা যোগাৰ কৰ আৰু কাৰণ মা দেউতাহঁতে তহঁতক বহুত আশা কৰি চহৰলৈ পঠিয়াইছে মাছটো মানে পচন্দ হৈছে কি বুলি ভাবিছে মোক কি হ'ল যা বেলেগ কাম একো নাই নহয় এতিয়া এইটো অৱস্থাত মই কাপোৰ ধুম এইটো আকৌ কোনে লিখিলে মই এতিয়া কাপোৰ ধুবলৈ কিন্তু নাই দেই হৈ দে মোৰ মানুহটো চেঞ্জ হৈ গ'ল যে সেইটো হেমন্তহে জানিব আৰে একচন জন হলি বুলি কটীয়াঘৰলৈ যাবলগীয়া আছিল যে আকৌ সেই শনিসোপাৰ লগত মথোপা গিলিবলে চি 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 নাপায় নহয় জান তোমাৰ কচম মই মত আছেই নকৰোঁ গেলা মদ বন লাগি মালটো খাব সময়তে আমাৰ খবৰে নাই কি পাল কৰি আছো মই কি হৈ আছো মই ইয়াত এটা এইটো নিজৰ লোক কৰিবলৈ আহিব নোৱাৰে এতিয়া মই লোকৰ ৰোল কৰি আছো চিনেমা ৰিলিজৰ পাছত কিন্তু আছে মই বৰ লেতেৰা দিম কিন্তু মই কৈ দিলো প্ৰণৱ নেক্সট শ্বটটো যদি আছে কটীয়া আজি হলি বুলি বহিবি নে কি এই মদ খোপা নাখাবে দিন দুপৰতে এই ওলাই আহ কি কৰি আছ নো গৈছো শুনিছ নহয় দেৱা ঘৰলৈ যাওঁ হয় নি হ'ব দে তেতিয়াহ'লে তয়ো আহি যা আকৌ মজা ঘোটা বনাম মালটো হ'লে যাব পাৰি আৰু তই কেলা মদাহি মদা খাবিছ মদা তুমিতো জানাইচোন মোৰ লগৰ এটা জুচ খাব হৈছোঁ তুমি কিয় কোৱা নাছিলো মই কি বুজিব আজি মাল যিমান খৰচ হ'ব মই দিম যা কি হ'ল আকৌ তোৰ ঘপককে নহয় সৰুৰ পৰাই ভাবি আহিছিলোঁ 9 to 5 জবনো কোনে কৰে তাতে দেউতাকটো দেখি আহিছিলোঁ কিমান ফাৰ্ষ্ট্ৰেশ্যনত থাকে এনি টাইম খালি অফিচ তোৰতো বিজনেছ ঠিকে চলি আছে কিবা ইণ্টাৰনেট প্ৰব্লেম আৰু জিমটোতো তোৰ ঠিকে চলি আছে যিটো চাকৰি 9 to 5 নহয় ন সেইটো 24 ঘণ্টাই হৈ যায় এইটোতো তই নিজে চুজ কৰ কেৰিয়াৰ পাগল হৈ গৈছোঁ চা ভাই লাইফত আইদাৰ পইচা পাবি নহ'লে শান্তি পাবি যিকোনো এটাহে পাবি দুটা একেলগে নাপাৱ আজি তোৰ ইনকাম হৈ আছে তোৰ পইচা আছে সেইকাৰণে তই আজি কষ্টত আছ হাচেল কৰিব লগা হৈছে বিজনেছৰ কাৰণে মাথা মাৰিব লগা হৈছে নহয় তেনেহ'লে কাম বন বাদ দে ঘৰত বহি যা আৰাম কৰ ওপৰতো চব বস্তু নাহে এইটো বয়সত তোক এইবোৰ কথা ক'ব নালাগে স্কেনাৰ দিয়কচোন এই বাকীটো দি যাওঁ বুলি ভাবিলোঁ গ'ল দেই ভাই তই বিজনেছতে ঠিক আছ মোক চা APSC এবাৰ 6 এটেম্প এটলিষ্ট তই বিয়া বাৰু পাতি ছেটেলটো হ'লি মোক চা চাকৰি পাম কেতিয়া বিয়া পাতিম কেতিয়া চা তই ল'ৰা হয় এই ছোৱালী নিচিনা কথাবিলাক কৈ নাথাকিবি তই ছোৱালী নেকি হা তোৰ বিয়া বয়স গুচি যাবগৈ যে হা ভাইটিক ফোন কৰিবলৈ আছিলে পাহৰি গ'লো বিয়া নাম লওঁতেহে মনত পৰিলে ভাইটি মানে এই মামা ল'ৰা আকৌ অঁ আচ্ছা ক'ত থাকে আজিকালি আজিতো ইয়াতে আছে ৰ হেল্ল' বাবা দা ক তোৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে এই লাষ্ট মই যে কৈছিলোঁ তোক পিছত তয়ো বিজি হৈ যাবি আৰু ফোনত কোৱা কথা নহয় আজি লগ কৰি যায় তই জিমতে আছ নেকি তাতে থাকিম তই আধা ঘণ্টাৰ ভিতৰত পাই যাবি মোৰ খালি অলপ টাইম লাগিব হা মোৰ লগৰ কেইটামানো লগ কৰিবলগীয়া আছে মানে হ'ব তোক আধা ঘণ্টা টাইম দিছোঁ আধা ঘণ্টাত তই আহি যা ডাঙৰ হ'লি এতিয়া সময়ৰ অলপ মূল্য বুজিবি হ'ব দে আমি ওলাই ব'ল হেল্ল' আকৌ মই ৰৈ আছো নে জল্দি আহ তই আহিলি যে মই চন্দুকহে মাতিছিলোঁ এই হ'ব এই ওলাই আছো ন বাহিৰত ইমান দেৰি কি কথা ভাবি তই 15 মিনিট ৰৈ আছো বাহিৰত তহঁতি কি ভিতৰত সোমাই যাব নোৱাৰ গোটা খাই আহিছোঁ নিচাৰ ভিতৰলৈ সোমাই যাম নি কাম নাই আৰু তহঁতৰ
2 দিন হলি বুলি বন্ধ পাইছ ঘৰত থাক আৰাম কৰ জীৱনত এনেই কামৰ প্ৰেছাৰ এ হ'ব হ'ব লেকচাৰ দি নাথাকিবি তোৰ মন নাই নাহিবি এনেই মাথা চাথা বিষাই আছে হৈ গ'ল এতিয়া ব'ল আগত এই ক'ত যাওঁগেনো আকৌ ঐ আজি ৰাতিপুৱা কেছ এটা হ'ল দুখছো পালা নাই ক'ত ঘৰ তোমাৰ নেক্সট বাইলেণ্ডত সাৱধান থাকিবা আজিকালি এইবিলাক বহুত বেছি হৈছে কৈ আহিব লাগিব নে জায়দক কি ক'বি এতিয়া জায়দৰ চিন্তা তই কৰিব নালাগে তাক মই চাই ল'ম তাক মই আৰামত চম্ভালি ল'ব পাৰিম আজি মিটিং কেইটা বজাত আছে 1:30 মই এতিয়া ৰুমলৈ যাওঁ তই জায়দক চম্ভালিবি কিন্তু ঠিক আছে তই দেৰি নকৰিবি কিন্তু তই হাত উঠালি মই উঠাইছো কেলা কি কৰিবি হা কি কৰিবি কালি 15,000 টকা ঘাটি হ'ল মালত অঁ তই জলাজুইত ঘি দি থাক এডাল সাধাৰণ চেইন প্লেন কৰি আনিব নোৱাৰ তহঁতি কি বাল কাম কৰিবি তোৰ জেগাত মই হোৱা হ'লে বাল ছোৱালী ডিঙি কাটি হ'লেও চেইন ডাঙৰ ডাঙৰ লেকচাৰটো সদায় সদায় কিন্তু লগৰ বুলি তোক সহ্য কৰি নাথাকিম আকৌ কি কৰিবি হা কি কৰিবি কেলা চব ডাঙৰ ডাঙৰ ৰিক্সবোৰ মই লওঁ অকল মই অলপ ভালছে সন্মানেৰে বিহেভ কৰিবি মোৰ লগত সন্মান ইয়াক সন্মান লাগে ঐ শুনৈ এইবোৰ কামত লাগে বানিয়াৰ দিমাগ আৰু মিয়া ভাইকা ডেৰিং বুজিলি ভাল কাম নকৰোঁ তহঁতৰ লগত বেলেগ ক'ৰবাত মাথা মাৰিম যা মই নথকা তই দুটাই কেনেকৈ চম্ভাল কেলা ময়ো চাই লওঁ এই লগৰ মাজতনো কিনো কাজিয়া কৰি আছে নহয় ইয়াৰ লেকচাৰটো আগৰ পৰাই অলপ বেছি আৰে লেকচাৰ যে দি থাক ৰিক্স থকা কামবিলাক নিজে নকওঁ কিয় কেলা 15,000 টকাটো তই ডুবালি না মই ডুবালো হ'ব কিনো লাগি আছ বাৰু তহঁতি বিজনেছত কোনো লগৰ চক নাই বিজনেছ মানে পইচা আৰু মই অকল পইচা চিনি পাওঁ পইচা এই হ'ব দে আমাৰ তিনিটাৰ মাজৰ কথাহে মিলাই ল'ম বাদ দে আজিৰ পৰা মই নাহোঁ আৰু শুনি ল তই লিমিট আজি ক্ৰছ কৰি দিলি আজি আমাৰ কণ্টেক্ট ইয়াতে শেষ আৰু 27,000 টকা মই পাওঁ তাৰ তই 15,000 টকা কাটি 12,000 টকা মোক জি পে' কৰি দিবি কেলা আবে যা যা ক্লাছ 4 ফেল কৰা ল'ৰাটা কি বাল কাম পাই ময়ো চাই ল'ম তই যে তাক ক্লাছ 4 লৈকে পঢ়া বুলি লাষ্ট দিলি তই নিজে ক্লাছ 5 লৈকে পঢ়া এটলিষ্ট এটা ক্লাছটো তাতকৈ বেছি পঢ়া ন বৈ আজি হলচলি মাৰি থাকিব নাই আজি মালটো ডেলিভাৰী মই নিজে দিমগে কেলা বল চিলনি চোৰ সঁচাকৈ দেই কি যে ঘটনাবোৰ হ'বলৈ লৈছে আমাৰ ইয়াত নিবনুৱা সমস্যাও চা আমিও 3-4 বছৰ কাম বন নোহোৱাকৈ ঘৰত বহিছোঁ দেই চুৰ কৰি খাবলৈ যোৱা নাইতো বেকাৰ কথা বুলি নকবি ইয়াত অভাৱে স্বভাৱ নষ্ট কৰিও বাবা মই যিবোৰ অভাৱ দেখিছোঁ নহয় নকৈছোঁ আৰু তহঁতক হেল্ল' দিয়া পাইপ নাই ন মোৰ ওচৰত এই দোকানখন ৰখাই দিবি দেই টিকেট দুটা ল'বলৈ আছে সেই তাৰপৰা উভতি আহোঁতে তোমাক লগ কৰি আহিম বাইদেউ চিগাৰেট দুটা দিয়কচোন হেল্ল' কিমান দেৰি লাগে আৰু তোক এই ওলাইছোঁ জল্দি আহ এই কতিয়া এই দাদা চবে পেকেট এটা দিয়ক ঐ চিগাৰেট লাগিব নেকি তোক নালাগে হেল্ল' হয় হয় আজি মই মালটো নিজে দিম কি হ'ল আমাৰ স্কুলত যে আছিলে বৈ এই ক্লাছ 5 যে দুবাৰ ফেইল কৰিছিলে মাৰপিট কেছ তাত যে উলিয়াই দিছিলে কেলে সেইটো নামটো একো নাই ল'ৰা কথা পাতিছিলোঁ কোননো ক'ৰ ল'ৰাকেইটা কোন আৰু কতিয়া চশমা দে যাওঁ তই কাৰ লগত মাৰি আছিলি তোকনো কেলে ইমান মোৰ পাৰ্চেলটো ঐ কথা এটা হ'লো এই বিয়া কথা উলিয়াইছে বে ঘৰত তই পাৰিলে চাবিচোন কোনোবা লগৰ চকৰ আছে নেকি তোৰ
আমাৰ এই পুৰণি কথাবোৰত লাগি থাকি লাভ নাই বুজিছ নাই তয়ো এই কথাবিলাক অলপ বুজিবলৈ ট্ৰাই কৰ এইফালে কেলে চাকৰি মিলাই আছিলোঁ এইফালে ছোৱালী গুচি গ'ল হেপী হ'লি কেলা কেলা কি ফাল্টু কথা কয় তোৰ সেইদিনাখন হৈছিলে মই সেইবোৰ নাজানো মোক আজি লাগিবই কি কৰি আছ তই চন্দুলে ফোন এটা কৰি আছোঁ সঁচাই বেয়া পালে নেকি সি কোনো দৰকাৰ নাই বিজনেছত চিৰিয়াছ নোহোৱা মানুহ মোক নালাগে কেলা এই ছোট ভাইটো পালেহি ৰ ফোন কৰি আছো পাবলু ছাৰ ষ্ট্ৰং মাল এটা আছে পাণ্ডা দেখা কালিৰ মালটো ফাল্টু আছিলে কিন্তু কালিৰ মালটোতো ইম্পৰ্টেণ্ট মাল হয় হয় নেকি মাল দেখা মোক পাবলো কিয় কয় জানো নহয় জানো জানো কি জানো জানো কি জানো ছাৰ গুড মোক মাল কেনেকে চিনি পাব লাগে নিশিকাবি চিগাৰেট হা চিগাৰেট যা ককা হৈছে কৈছে চিলিণ্ডাৰ খুলি যা হেপী হলি অঁ মহাশয় আহক আহক বৰ সোনকালে পালেহি দেই আজিৰ দিনটোতো জিম খুলিছনে যিটো কাম 9 to 5 নহয় ন সেইটো কাম পূৰা 24 ঘণ্টিয়ে হৈ যায় কি একো নাই 1 মিনিট ৰ হা কিবা হ'ল নেকি এইটো জিম মৰাই মাৰি গুচিহে যায় বস্তুবোৰৰ মূল্য নুবুজে নহয় এই জিম মাৰিলেই নহয়তো বস্তুৰ প্ৰতি শ্ৰদ্ধাও থাকিব লাগিব কি কবি আৰু মানুহ এনেকুৱাই উপায় নাই এতিয়া কথাটো হ'ল মানুহটো কিন্তু হেণ্ডচাম আছে দেই এই চিগাৰেটকে খাই লওঁ আৰে মই তোমাক কিমান বাৰ ক'ব লাগে যে লগৰ এটা ঘৰত আহি জুচ খাই আছো এতিয়া জুচ খোৱা তোমাক কেলা ফটো দিব লাগিব নেকি খাই ভাল লাগে সপ্তাহ নহয় আজি ভাল লাগিছে তোমাৰ লগত মোক খাই ভাল লাগিছে আজি হয় কথাটো কোৱা নাই মাইকী পাগল সেইকাৰণেতো ছোৱালী মই পথে ভাবা খালি তোৰ মাইকী 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 তই আমাৰ লগত কিমান কথা পাতিলি কচোন শুনিছ নাই নাৰী চলনা মই হয়নে সেইকাৰণে কেলা তই আগতীয়াকে বিয়াবোৰ পাতি মোৰ অলপ বেলেগ ভাই ছোৱালীক সদায় ডমিনেণ্ট কৰি ৰাখিব পাৰিব লাগে মোৰ নিচিনা ইমান বাই বাই কিয় কল কৰি আছিলে শুন আমাৰ ফালেতো আহিবলৈতো টাইমেই নাই মাতি থাকিব লাগে এবাৰ বোলে সোমাই যাওঁ সেইটো নাই এ ৰ এইবোৰ ফেমিলি নাম বাদ দে ডাইৰেক্ট পইণ্টৰ কথাটো ক এনেই চিনেমালৈ নিকল হ'ব অ'কে শুন তই পাগল হ'লি নি অলপ চা তই ঘৰখনৰ একমাত্ৰ ল'ৰা অলপতো প্ৰেছাৰাইজ কৰিবই ন আৰু এতিয়া তোৰ ৰেছপনচিবিলিটি ল'ব হ'ল তোৰ লগৰ চাচোন গোটেইকেইটা এটা এটাকে চেটুল হ'ল আৰু এই টপাটো যে এইটো যে তোৰ লগৰটো বিয়া পাতিব পৰা দেখোন এইটো বিয়া পতা নাই এংগেজমেণ্টটো কৰিলে ন চা
মামামীৰ বয়স হৈছে নহয় এতিয়া লগ এটা বিচাৰে ন ছোৱালী মনটো এই হোলী দিনা বতৰ কেতিয়া ৰ'দ কেতিয়া বৰষুণ পেলাই আকৌ ধৰিব কিন্তু কিন্তু আমি ৰ'দেই দিয়ক লাগিলে বৰষুণেই দিয়ক বতৰ ভেটা দি হ'লেও আমি হোলী খেলিবলৈ ওলাই আহিম তেনেকৈ ছোৱালী মনটোকো ভেটা দি ৰাখিব পাৰিব লাগিব এই ভাই প্লিজ মোক শিকাবি কেনে কৰবি প্লিজ শিকা না মোক শিকাবি এই মোৰ মাইকে মাথা চাথা খাই দিছে প্লিজ বুজিবা কেনে কৰবি এই মোক শিকা নাবি ক নাখালা তইতো ঘৰত নাথাকোৱে ঘৰলৈ আহিলেও দেখোন বাহিৰত ঘূৰিয়ে ফুৰ লগৰবিলাক ঐ কি চাই আছ তই মোক কাৰ কথা কৈ আছিলি চা ছোৱালী এজনী আছে মোৰ দেউতাৰ পেহীয়েকৰ জীয়েকৰ জীয়েক কি 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 মোৰ দেউতাৰ পেহীয়েকৰ জীয়েকৰ জীয়েক মই এনেও ৰিজনিঙত বেয়া ডাইৰেক্ট কথা কওঁ তাইৰ কাৰণে ল'ৰা চাই আছিলে আৰু মোক খবৰ দিবলৈ ক'লে আৰু সেইকাৰণে মই তোক খবৰটো দিলোঁ এইটো কথাটো তই ফোনতো ক'ব পাৰিলি হয় ফোনততো কথা ক'লে তই একো গুৰুত্বই নিদিয় চা ছোৱালীজনী ভাল আৰু যোৱা বছৰ মেডিকেল ৰিচাৰ্চৰ কাৰণে কিবা চাকৰি এটাও পালে কোনো ছ'চিয়েল মিডিয়াতে নাই ক'তোৱেই নাই বাপেকে ৰেলৱে ডিপাৰ্টমেণ্টত কৰে একেবাৰে নিট এণ্ড ক্লিন বেকগ্ৰাউণ্ড মই বিচাৰোঁ তই এবাৰ জাষ্ট তাইক লগ কৰ পিছত তোৰ তাই ভাইব মেচ নহ'লে তই যি ডিচিশ্যন ল'বি কি যে কৈ আছে তহঁতি গুৱাহাটীৰ ৰাজগড়ত থাকে তাই মই ফোন নম্বৰ দি দিম তই কাইলৈ গৈ লগ কৰি ল'বি কথা কিমান মই নোৱাৰোঁ তই কাইলৈ যাবি আৰু তাইক লগ কৰিবি আৰু মই জানো তই যে মোৰ কথা নেপেলাৱ হৈ গ'ল তোৰ মই তাৰ নম্বৰটো তোক হোৱাটছআপ কৰি দিম বহুত সময় নষ্ট কৰিলি যা তাৰ মানুহৰ লগত চেটেল হয় নামটো কি আছিলে ছোৱালীজনী পিংকি 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 বল এতিয়া লাও চপা আহোঁগৈ মাইকী কেনে মোৰ ওপৰত থয় নেকি মাইকী পকেটত থয় পকেটত মাইকীটো পেণ্ট দি ওলাই আহিব হেল্ল' আপুনি এনেই ঘৰ বাৰী পাহৰিলে নেকি বাৰু ওলালো মই বেগ চলাই আছোঁ তুমিতো খোজকাঢ়িহে গৈছিলা মই মানে এই ৰেপিডলৈ গৈ আছোঁ ৰেপিড তুমি যে ঘৰলৈ আহা বুজিছা যদি তোমাক আজি মই কঁকালটো বেকা কৰি পঠিয়াব নোৱাৰো নহয় মোৰ নামো কিন্তু ৰূপা নহয় কৈ দিলো হ'লে কি হ'ল আপুনি যে মাইকী মোৰ ওপৰত চাট ঢালাই কৰিছে তাৰ ওপৰতহে ৰাখি থৈছিল আমাৰ যে মমটোলৈ বেছি যে হ'ব দে ভাবি নাথাকিবি আৰু এইবোৰ কি কি ভবা কথা কৈছ তই এইবোৰ কামত এনেকুৱা ইনচিডেণ্ট হৈয়ে যায় অলপ ৰিস্ক ল'বই লাগিব আজি আমাৰ কিবা দিনটোৱে বেয়া চলি আছে ৰাতিপুৱা সেয়া দুপৰীয়া নিজৰ মাজতে প্ৰব্লেম হ'ল কি কি প্ৰব্লেম হ'ল মোক বিজনেছ নিশিকাবি কেলা শিকোৱা নাই লগৰ কাৰণেহে কৈছোঁ নকবি কৰ্মা বুলিও বস্তু এটা আছে কেতিয়াবা যাতে এনেকুৱা নহওক আমি নিজেই পতা জালত নিজেই ফচি মৰিব লগা হৈছে আজি তই যিটো চন্দুৰ লগত কৰিলি সেই একেটাই কাণ্ড তোৰ লগতো হৈ গ'ল চা কি হ'ল কি কৰিলি তই যি কৈছোঁ ভাবি চিন্তি কৈছোঁ জ্ঞান দিছ এই জাইৰক জ্ঞান দিব আহিছ কেলা তই পাহৰি নাযাবি মই চন্দু চৰকাৰ নহয় মই মিয়া জাকিৰ ইকবাল তই সদায় পাহৰি যাওঁ চন্দু আৰু মই নহ'লে তই একোৱে নহওঁ
আৰু মই পাহৰি যাওঁ বেইমানীৰ ধান্দাত কোনো কাৰো আপোন নহয় চবৰে হিচাপ বৰাবৰ মোক মোৰ হিচ্ছা পঠাই দিবি আমি জানে কেলা পাকস এই জাহেদক কোনো লগৰ নালাগে জাহেদ অকলেই কাফি হেল্ল' মই গৈ আছো তই ৰেডি থাক জাহেদ আজি কথাটা হ'ল না শুনা না কি পাল কথা মই এবাৰ একো পাল নাজানো কেলা তই কাপোৰ খুল তই কাপোৰ খুল জাহেদ প্লিজ মই এবাৰ একো পাল নাজানো তই কেলা পেন খুল তই কেলা পেন খুলিব কৈ আছো তই পেন খুল তই পেন খুল তই পেন খুল জাহেদ প্লিজ মই এবাৰ একো পাল নাজানো তই জাহেদ কাপোৰ খুল প্লিজ কৈছিলো না মোৰ বেবি কৈছে তাই মই এইবোৰ একো নাজানো পেন খুল তই তই খুল মাহঁতে মোক ঠিকেই কৈছিলে ভুল কৰিলো তোক মই ভাল পাই তুমি যে আজি মোক কথা ক'লাই আছা মোৰ ফেমিলি আছে এটা পাৰ্চনেল লাইফ আছে দীক্ষা ভালে আছা ভালেই তুমি ক'ত এতিয়া গুৱাহাটীতে নে গুৱাহাটী খোজকাঢ়িবলৈ আহিছিলে চাগে অঁ এনেই আৰু অলপ হেল্থ কেয়াৰ নাইচ একচুৱেলি মই তোমাক ফোন কৰিম বুলি ভাবিছিলোঁৱেই অঁ কৰিব লাগিছিলে আকৌ যে মোৰ বিয়া ঠিক হৈছে এই জুলাইত এংগেজমেণ্ট সেইকাৰণে ভাবিছিলোঁ তোমাকো ইনভিটেশ্যনৰ কাৰণে ফোন এটা আমাৰ ব্ৰেকআপ হোৱা 1 বছৰ হোৱাই নাই 1 বছৰ নহওঁতেই বিয়ালৈকে কথা পালেগৈ জয় প্লিজ যোৱা বছৰ এপ্ৰিলত আমাৰ ব্ৰেকআপ হোৱাৰ পাছত তুমি এবাৰো মোক কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰিলা হা তুমি যে আজিও মোক কথা শুনাই আছা কিয় যে মই ছোৱালী হয় মোৰ বয়স ৰৈ নাথাকে মোৰ ফেমিলি আছে এটা পাৰ্চনেল লাইফ আছে মই তোমাৰ কাৰণে গোটেই লাইফ ৱেইট কৰি থাকিব নোৱাৰো আৰু কি এক্সপেক্ট কৰিছিল তই হা এতিয়া কি একো হ'ব নোৱাৰে নেকি নোৱাৰে নেকি ভাই তাই বিয়া ঠিক হৈ গ'ল বে বিয়া ঠিক হৈ গ'ল বে তই দুটাই লগৰ আছিলি ন কলেজত তই পাতি চা না পাতিছা না চা ভাই আমি হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট নহয় আমাৰ 23 বছৰ বয়স হ'ল বে 30 বছৰ হ'ব হ'ল বে তই কেলা নিজে চিৰিয়াছ নহয় ছোৱালীৰ লগত কাজিয়া কৰিবি আহি মোতেতো ধৰিবি ভালখন কৰি আছ তই মোৰ কেলা এটা মতা খুন্দু সেইটো চাবলৈ মন গৈছে বাৰটো গুচাই পেলাই মই কেলা এনেকুৱা দিন নহয় আছা তোৰ নিজৰে চেল্ফ ৰেচপেক্ট নাই ডাঙৰ হ'লো এতিয়া আমি ভাই আমাৰ বয়স নাই আৰু এতিয়া কৰি থাকিবলৈ নিজৰ চেল্ফ ৰেচপেক্টৰ কথা ভাব আৰু মুভ অন কৰ ঐ কি ভাবি আছ ল আকৌ ক'ত কলিং বেল দিছে বাৰু মানুহ এটা সোমাই আহিব লাগে এইটো দেখোন মোৰে ঘৰ মোৰ নিচা হৈ গৈছে নেকি বে নাই 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 হোৱা ফচি যাম নেকি এই প্ৰটিনহে খাই আছোঁ নহয় নুগুন্ধাই তাই নাজানে নকবি তাইক তই মদ খোৱা নাই তই নকবি
তই মুঠতে এই আগত মদ খোৱাৰ কথা নকবি তই মুঠতে মদ খোৱা নাই শৰাই ভাগি আগবঢ়াই সেৱা এটা জনাই ভিতৰলৈ মাতিব লাগিব নেকি তোমাক মই মদ খোৱা নাই সেইটো গম পোৱা গৈছে বাৰু কি ভালো কথা কোৱা তোমাৰ কচম আই এম ফুলি সফাৰ কেলা হয় নেকি আজি জেং গ'ল বাই বাই হ'ব বাৰু ৰখাই দে আকৌ কেতিয়া আহিবি জানো চাওঁচোন আচ্ছা শুনচোন কিবা বেয়া পালি নি পাগল নিবে দেই যাওঁ দে ভণ্টি অঁ তই পালিহি অঁ পটাপট চাহ একাপ দেচোন মই গাটো ধুওঁ অঁ দিছোঁ ঐ আজি ৰাতিপুৱা মোৰ লগত ঘটনা এটা হ'ল নহয় কি হ'লনো এই নকবি আৰু দুটা চোৰে বাইকত আহি মোৰ চেইনডাল টানি নিব খুজিছিলে কিবা দিন ভাল আছিল জান ওচৰতে দাদা এজন আছিল সেই দাদাজনেহে বচালে যেন তেন ঐ দাদা ঐ হলি থকাৰ কাৰণে আজি টেনিছ ক্লাবৰ পৰা অলপ সোনকালে ওলালোঁ তাৰপিছত সাৱধান থাকিবা আজিকালি এইবিলাক বহুত বেছি হৈছে দাদা দাদা ঐ কি ভাবি আছ ইমান চিন্তা নকৰিবি মোৰ একো হোৱা নাই নহয় তই তোৰ কষ্টৰ পৰিচয় দিয়া চেইন হয় এইডাল মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে আল্লাহ ইমান কঠোৰ নহয় আমাৰো তোৰ দুৱা আছে মোৰ লগত মোৰ একো নহয় অ' চাহটো আকৌ ক'ত যাওঁ ঐ পাল ছোৱালী দিম কাটি হ'লেও চেন আনিলোঁ ইমান চিন্তা নকৰিবি মোৰ একো হোৱা নাই নহয় দেখ যাৰ তোমাৰ কাৰণে গোটেই লাইফ ৱেইট কৰি থাকিব নোৱাৰোঁ এডাল সাধাৰণ চেইন প্লেন কৰি আনিব নোৱাৰোঁ আমাৰো তোৰ দুৱা আছে মোৰ লগত মোৰ একো নহয় হেপী বাৰ্থডে থেংক ইউ বাৰ্থডে পাৰ্টি কি আজি নাই আজি চানডে আজি শুই আছো বাৰ্থডে বুলি মোৰ ফালৰ পৰা ছাৰপ্ৰাইজ এটা আছে কি পিংকিয়ে আজি তোক লগ কৰিব আহিব এই তই গুৱাহাটীতে আছই যেতিয়া লগ কৰি আহ মই নোৱাৰো মই কৈছিলোঁ নোৱাৰো বুলি তই মোৰ কথাও নুশুননে চা এতিয়া কিন্তু মোৰ ইজ্জতৰ কথা আছে মোক আকৌ লজ্জত নেপেলাবি দেই যা নাযাওঁ কি যে কৰি আছো মই ইয়াত ছোৱালীয়ে ক'লে যাওঁ কি দৰকাৰ পৰিছিলে মোৰ আহিবলৈ মই কৈছিলোঁ নাহো বুলি হেল্ল' অঁ আপুনি আহিলে নি
up, cheer it up. You can be the change that you wanna see. Never feel low, smile is that all you need. Start working on your emotions, some sympathy. Give it all, give it all.